ঐ কেইটা কথাটো কি ভাবিলে হয় কথা এটা ভাবিছোঁ যিটো মানে কৰিলে আমাৰ ব্যয়টোতকৈ আয়টো বাঢ়িব কি কওকচোন নতুন বছৰত দেখোন আমি পদক্ষেপ এটা ল'ব পাৰোঁ মানে এক্সট্ৰা ইনকম কি আমি যদি এটা আত্মসহায়ক গোট খোলোঁ আত্মসহায়ক গোট চাহ বাইলং আমি যদি থানাৰ মানুহখিনিয়ে মাহে 500কেও জমা থওঁ ছাৰক ইনকম এতিয়া বিপদ কেতিয়া কাৰ আহে কোনেওতো গম নাপায় দেচোন আইডিয়াটো তই ভাল পাইছ হয় নাই ক তেতিয়াহ'লে কমল মোহন ৰাকেশ কোন আছে চবকে মাতি দে সাধাৰণ সভা এখন পাতিয়ে দিওঁ এনেও চাহেতো আহিব হৈছেই আহ ছাৰে ভালহে পাব পাবনি তুমি ক'ত আছা স্বৰ্গত অকণমান সময়ৰ কাৰণে নামি আহিব পাৰিবা নেকি ফটো আমি কৰিবলৈ আহে ক'ত আছা ঘৰৰ মানুহজনী ঘৰত নাথাকি কলৈ যাম বাৰু তুমি থানালৈ আহাচোন পটককে কিয় কাম আছে অৰি মই আহিছিনে হাবিলদাৰ থানাত যে মোৰ কাম আছে কি কাম আছে ভালকে কওক থানাত মিটিং এখন আছে তুমি আগতে আহাচোন মিটিং